এনেকুৱা বহুত কাহিনী আছে যিবোৰে আমাক প্ৰতি মুহূৰ্ততে কিবা নহয় কিবা নতুন কথা শিকাই যায়। আজি এনেকুৱাই এটা কাহিনী মই আপোনালোকৰ বাবে লৈ আহিছোঁ, যিটো শুনিলে আপোনালোকেও এটা নতুন কথা বুজিব পাৰিব। এজন ৰজা আছিল। তেওঁ 4টা ঘোঁৰা আছিল। ঘোঁৰাকেইটা উদণ্ড স্বভাৱৰ আছিল। কোনেও বশ কৰিব পৰা নাছিল। ৰজাই ঘোষণা কৰিছিল, যিজনে ঘোঁৰাকেইটা ট্ৰেইনিং দিব পাৰিব তেওঁক বহুত ডাঙৰ পুৰস্কাৰ দিয়া হ'ব। কিন্তু যিয়ে ঘোঁৰাকেইটাৰ ওচৰত যায় তেওঁকে লঠিয়াই পেলাই দিয়ে। এনেকৈয়ে বহুত মানুহৰ হাড় পৰ্যন্ত ভাঙি গ'ল। এদিন এটা ডেকা ল'ৰা আহিল আৰু সি ক'লে, মই এই ঘোঁৰাকেইটা ট্ৰেইনিং দিব পাৰিম। ৰজাই সেই ল'ৰাটোক ক'লে, বহুত মানুহেই এই ঘোঁৰাকেইটা ট্ৰেইনিং দিবলৈ চেষ্টা কৰিলে, কিন্তু কোনেও সফল হ'ব নোৱাৰিলে আৰু সিহঁতে নিজৰ হাড় পৰ্যন্ত ভাঙি ল'লে, কিন্তু কোনেও সফল হ'ব নোৱাৰিলে এতিয়ালৈকে। তেতিয়া সেই ল'ৰাজনে ক'লে, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে মই ঘোঁৰাকেইটা ট্ৰেইনিং দিব পাৰিম, কিন্তু মোৰ এটা চৰ্ত আছে, ঘোঁৰাকেইটা মই মোৰ লগতে ৰাখিম যেতিয়ালৈকে সিহঁতে পূৰা ট্ৰেইনাৰ হৈ নাযায়। আৰু ৰজাই কথাটো মানি ল'লে। সপ্তাহ পাৰ হৈ গ'ল, মাহ পাৰ হৈ গ'ল, বছৰ পাৰ হৈ গ'ল, কিন্তু ল'ৰাটো ঘূৰি নাহিল। ৰজাই ক'লে, এই ঘোঁৰাকেইটা এতিয়া পাহৰি যোৱা। ঘোঁৰাকেইটা ঘূৰি অহাটো দূৰৰ কথা, কেতিয়াবাই হয়তো ঘোঁৰাকেইটাই মালিকক এৰি গুচি গৈছে। কিন্তু কিছু সময়ৰ পাছত ৰজাই ঘোঁৰাৰ মাত শুনিলে। তেওঁ দেখিলে তেওঁ 4টা ঘোঁৰা একেটা লাইনতে শান্তিৰে আগুৱাই আহি আছে সেই ল'ৰাজনৰ লগত। ৰজাই দৃশ্যটো দেখি বহুত সুখী হ'ল যে তেওঁৰ ঘোঁৰাকেইটা বশ কৰিব পৰা হ'ল, আৰু সেই ল'ৰাজনক সুধিলে যে তুমি ঘোঁৰাকেইটা কেনেকৈ ট্ৰেইন কৰিলা আৰু তুমি ইমান দিন কিয় লগালা? তেতিয়া সেই ল'ৰাজনে ক'লে, ঘোঁৰাকেইটা সঁচাকৈয়ে বহুত জংলী আছিল আৰু ময়ো সিহঁতক সম্পূৰ্ণভাৱে এৰি দিছিলোঁ। সিহঁতে যি কৰিব বিচাৰে তাকে কৰিবলৈ দিছিলোঁ। ময়ো সিহঁতে যি কৰে তাকেই কৰি গৈছিলোঁ। সিহঁতে দৌৰিলে ময়ো দৌৰিছিলোঁ। যেতিয়া সিহঁতে শুৱে ময়ো শুইছিলোঁ। যেতিয়া সিহঁতে খায় তেতিয়াই ময়ো খাইছিলোঁ। সেইদৰে ঘোঁৰাকেইটাই মোকো সিহঁতৰ লগৰে পঞ্চমটো ঘোঁৰা বুলি ভাবিবলৈ ল'লে। কিছুদিনৰ পাছত মই ঘোঁৰাকেইটাৰ পিঠিত আসন বান্ধিবলৈ চেষ্টা কৰিলোঁ আৰু সিহঁতেও আসন ছিঙি দলিয়াই পেলালে। কণ্টিনিউ চেষ্টা কৰাৰ ফলত সিহঁতৰ আসনৰ অভ্যাস হৈ গ'ল। তাৰ পাছত মই সিহঁতৰ কাৰণে বেল্ট বান্ধিবলৈ আৰম্ভ কৰিলোঁ। সেইটোও প্ৰথমতে সিহঁতে মানি লোৱা নাছিল, কিন্তু কেইদিনমানৰ পিছত বেল্টটোও সিহঁতৰ অভ্যাস হৈ গ'ল। এনেদৰেই লাহে লাহে মই সিহঁতৰ বন্ধু হৈ গ'লোঁ। বাকীবোৰে ভুল এইটোৱেই কৰিছিল যে সিহঁতে একেদিনাই ঘোঁৰাকেইটাক বশ কৰিব বিচাৰিছিল, বন্ধুত্বৰ অবিহনে। এইদৰে আমাৰ মাজতো 4টা আন 3 ঘোঁৰা আছে, আৰু সেইকেইটা হ'ল মুখ্য, বুদ্ধি, চিন্তা আৰু অহংকাৰ। আৰু যেতিয়া আমি ইয়াৰে যিকোনো এটাক কণ্ট্ৰল কৰিব বিচাৰোঁ তেতিয়াই আমি সেই মুহূৰ্ততে সম্পূৰ্ণভাৱে কণ্ট্ৰল কৰিব বিচাৰোঁ। ইয়াৰ অৰ্থ হ'ল আমি 1 মিনিটতে সিহঁতৰ গুৰু হৈ যাব বিচাৰোঁ। সেইকাৰণে আমি নিজৰ ওপৰত কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰোঁ। এই 4টা ঘোঁৰাৰ যেতিয়াই এটাই আমাক মাতিব, আহা মোৰ ওপৰত যাত্ৰা কৰা, আৰু তেতিয়াই আমি উঠি যাওঁ, অলপ দূৰ গৈয়ে আমাক বগৰাই পেলাই দিয়ে। পুনৰ পেলোৱাৰ পাছত দ্বিতীয়টো ঘোঁৰাই আমাক যেতিয়া ক'ব, আহা মোৰ লগত বহি যাত্ৰা কৰিবা, আৰু পুনৰ আমাক পেলাই দিব। এইবিলাকৰ অৰ্থ কি? এইবিলাকৰ অৰ্থ হ'ল যে আমি প্ৰথমতে মনৰ লগত বন্ধুত্ব কৰিব লাগিব। তেতিয়াহে আমাৰ মনটোৱে আমাৰ কথা শুনিবলৈ বাধ্য হ'ব। যেতিয়ালৈকে আমি মনটোৰ সৈতে বন্ধুত্ব নকৰোঁ তেতিয়ালৈকে আমি মনটোৰ সৈতে সংঘৰ্ষ কৰি থাকিম। সেইকাৰণে বহুতে য়োগা, প্ৰাণায়াম আদি কৰিও মাইণ্ডটো কণ্ট্ৰল কৰিবলৈ সক্ষম নহয়। এই কাহিনীটো মোৰ নিজা নহয়, এইটো মই শুনিছিলোঁ স্বামী নিৰ্জানন্দৰ ভাষণত। কাহিনীটো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব, আৰু যদি মোৰ কাহিনীবোৰ শুনি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।